মইনা উলিয়াব লাগে। অসমৰ নামনিৰে নলবাৰী জিলাৰ এজন নিম্নী ভাৱৰীয়া বুলি এজন ডাঙৰ ভাৱৰীয়া আছে, আপোনালোকে নিশ্চয় জানে। এদিনাখন নিম্নী ভাৱৰীয়াক মাতিছে, মই কমিটি সিদ্ধান্ত লৈছে যে আজি নিম্নী ভাৱৰীয়াৰ মুখত আমি আজি ভাষণ শুনিম। নিম্নী ভাৱৰীয়াই ভাষণ নিদিয়ে, সি কৌতুকে কৰে সদায়। তো মাতিছে, এইবাৰ আমাৰ মাজত আহিব নিম্নী ভাৱৰীয়া। ধুনীয়াকৈ গৈছে আৰু সি বহিছে, কৈছে যে আমিতো আজিলৈকে নিম্নী ভাৱৰীয়াৰ ভাষণ শুনি পোৱা নাই, নিম্নী ভাৱৰীয়াক ভাষণ দিবলৈ আমাৰ মাজত নিম্নী ভাৱৰীয়াই ভাষণ দিব। তো সি গৈছে, উপায় নাই মাতিছে, গৈছে ৰাইজসকল ঠিকে দিব লাগিব। হ'ব 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 হৈ যাব। কি হয় ৰাইজসকল, মইতো কি ক'ম আপোনালোকে জানেই। ৰাইজসকলে কৈছে নাজানো নাজানো নাজানো, কেনেকৈনো জানিম। ঠিক আছে হ'ব দিয়ক, আজিলৈ এইখিনি কৈয়ে মই মোৰ বক্তব্য সামৰিলোঁ। এতিয়া কিয় দিনা সভাপতি কৈছে এই ৰাইজসকল, সি অলপ চৈতান আছে, সিদিনা হ'লে নাজানো বুলি কৈছে, আজি জানো বুলি কবি। দ্বিতীয় দিনাও ভাবছি এইবাৰ আমাৰ মাজত নিম্নী ভাৱৰীয়াই ভাষণ দিব আহিব। গৈছে ৰাইজসকল, কালি বাৰু নকলোৱে, আজি কিবা কম বুলি আহিছিলোঁ। মইনো কি ক'ম আপোনালোকে নাজানেই। জানো জানো জানো, কালি নাজানো বুলি কৈছিল, আজি তোৰ সভাপতি কৈছে ওলোটাতে। আপোনালোকে জানে, মইনো কৈ কি লাভ আছে, আজি নকওঁ দিয়া মই যাওঁ। এইবাৰ তৃতীয় দিনা, লাষ্ট দিনা। এইবাৰ নহয়, আজি কমিটি বোলে নহয়, আজি ক'বই লাগিব তাক, যেনেকৈ কি নহওক ভাষণ দিয়াব দিমেই। তো কৈ সভাপতি কৈছে যে আধা তহঁতে জানো বুলি কবি, আধাই নাজানো বুলি কবি। চাওঁ নহয় আজি সি কেনেকৈ ভাষণ নিদিয়াকৈ থাকে। কোনে কৈছে ৰাইজসকল, মইতো কি ক'ম আপোনালোকে জানে। আধাই কৈছে জানো জানো জানো, আধাই কৈছে নাজানো নাজানো নাজানো। ঠিক আছে, নহ'লে এই নাজানাখিনি জানাখিনিৰ পৰা শিকি ল'লেই হ'ল। আজিলৈ এইখিনি কৈয়ে মই মোৰ বক্তব্য সামৰণি মাৰিলোঁ।